Hi viewers, welcome back to my YouTube channel. So viewers, আজিৰ ভিডিঅ'ৰ মাধ্যমত উপসৰ্গৰ বিষয়ে আলোচনা কৰিম। So বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ক নম্বৰ, উপসৰ্গ কি? উত্তৰ, যিবোৰ অব্যয়, শব্দ ধাতু বা কৃদন্ত শব্দৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে সেইবোৰকে উপসৰ্গ বোলে। সংস্কৃত ভাষাত উপসৰ্গ 20টা, যেনে প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, দূৰ, বি, সু, উত, পৰি, প্ৰতি, অভি, অতি, অপি, অপ, আ। এই 20টা তোমালোকে কিন্তু মুখস্থ কৰি ৰাখিব, কাৰণ পৰীক্ষাত প্ৰায় আহি থাকে। আৰু পৰীক্ষাত এনেধৰণৰ কোৱেশ্চন আহিব পাৰে যে প্ৰ এটা কি? চ' আপোনালোকে লিখিব যে প্ৰ এটা উপসৰ্গ। আৰু প্ৰতিটো উপসৰ্গৰ মই উদাহৰণ দি আছোঁ। যেনে 1 নম্বৰ প্ৰ, প্ৰ দি প্ৰমাণ, প্ৰচাৰ, প্ৰকাশ আদি। 2 নম্বৰ প্ৰা, প্ৰা দি পৰামৰ্শ, প্ৰক্ৰম আৰু প্ৰজয় আদি। 3 নম্বৰ অপ, অপবাদ, অপকৰ্ম, অপমান আদি। 4 নম্বৰ সম, সম দি সম্পৰ্ক, সম্বেদনা আৰু সমাজ। 5 নম্বৰ নি, নি দি শব্দ গঠন হয় নিগম, নিনাদ, নিৰক। 6 নম্বৰ অব, অৱগতি, অৱৰোধ আৰু অৱনতি। 7 নম্বৰ অনু, অনু দি হ'ব অনুবাদ, অনুৰূপ আৰু অনুমান আদি। 8 নম্বৰ নিৰ, নিৰ দি শব্দ গঠন হয় নিৰ্ণয়, নিৰ্দয় আৰু নিৰ্বন আদি। 9 নম্বৰ দূৰ, দূৰ দি শব্দ গঠন হ'ব দুৰ্ঘটনা, দুষ্ট আৰু দুৰ্গতি। 10 নম্বৰ বি, বি দি শব্দ গঠন হয় বিপৰীত, বিভা আৰু বিকল আদি। 11 নম্বৰ অধি, অধি দি শব্দ গঠন কৰা হয় অধিপতি, অধিকাৰ আৰু অধিনিয়ম। 12 নম্বৰ সু, সু দি শব্দ গঠন কৰা হয় সুদিন, সুলভ আৰু সুন্দৰ। 13 নম্বৰ উত, উত দি শব্দ গঠন কৰা হয় উদ্ধাৰ, উৎসৱ আৰু উৎপাদন। 14 নম্বৰ পৰি, পৰি দি শব্দ গঠন কৰা হয় পৰিহাস, পৰিণীতি, পৰিৱৰ্তন আদি। 15 নম্বৰ প্ৰতি, প্ৰতি দি শব্দ গঠন কৰা হয় প্ৰতিবেশী, প্ৰতিনিধি আৰু প্ৰতিবিধান আদি। 16 নম্বৰ অভি, অভি দি শব্দ গঠন কৰা হয় অভিৰুচি, অভিলাষ আৰু অভিভূত। 17 নম্বৰ অতি, অতি দি শব্দ গঠন কৰা হয় অতিক্ৰম, অতিশয়, অতীত আদি। 18 নম্বৰ অপি, অপি দি শব্দ গঠন কৰা হয় অপিনিধান, অপিনিহিত আৰু অভিধান। 19 নম্বৰ উপ, উপ দি শব্দ গঠন কৰা হয় উপহাৰ, উপদেশ আৰু উপকূল। 20 নম্বৰ আ, আ দি শব্দ গঠন কৰা হয় আনন্দ, আগমন আৰু আভাস আদি। চ' ভিউৱাৰ্ছ, আপোনালোকে কিন্তু এইবিলাক মুখস্থ কৰি ৰাখিব, আৰু SLC পৰীক্ষাত প্ৰায় বেছিভাগে আহি থাকে। চ' আজিৰ কাৰণে এইখিনিয়ে। চ' আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ আপডেট পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।